সময়ৰ পাছতে আমাৰ পাঁচটা বিটিচি সমষ্টিৰ দলীয় মনোনয়ন প্ৰাৰ্থীসকলে নিজৰ নিজৰ মনোনয়ন দাখিল কৰিবৰ কাৰণে আগবাঢ়ি যাম। ইতিমধ্যে আমাৰ প্ৰাৰ্থীসকলে আমাৰ মাজত BPF, 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 BPF. ঢেউরোয়া নারজিহারি তোমার নাম যে জমদুয়ার বাহির মুখে মুখে তোমার হাতর পরশতে আৰু কোনো যেন দুখ নাথাকে। ঢেউরোয়া নারজিহারি তোমার নাম যে জমদুয়ার বাহির মুখে মুখে নিজৰ আজিৰ মূল্যৱান ভাষণ কচুগাঁও ব্লক কমিটিৰ সন্মানীয় ৰাইজসকল, PCDC চেয়াৰমেন তথা প্ৰাইমাৰী কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, সন্মানীয় আমাৰ চৰাইবিল সমষ্টিৰ ব্লক কমিটিৰ সদস্যসকল, সন্মানীয় ৰাইজসকল, শ্ৰীৰামপুৰ সমষ্টিৰ ব্লক কমিটিৰ সন্মানীয় ৰাইজসকল আৰু জমদুৱাৰ সমষ্টিৰ সন্মানীয় ৰাইজসকল, আমি আজি পাঁচটা সমষ্টি জমদুৱাৰ, চৰাইবিল, শ্ৰীৰামপুৰ, কচুগাঁও আৰু গুমা সমষ্টি একেলগে আমি আজি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল কৰিব। সকলোৱে গম পাইছে আমি অলপ পিছতে আমি ওলাই যাম যে যোৱাকালি আমি কোকৰাঝাৰত 4টা সমষ্টিৰ মনোনয়ন পত্ৰ দাখিল কৰিছে। এইটো আপোনালোকে ইতিমধ্যে শুনিছে, দেখিবলৈ পাইছে যে বাওকুংগী সমষ্টি, চালাকাটি সমষ্টি, বনগাঁও সমষ্টি আৰু দেৱৰগাঁও সমষ্টি। আপোনালোকে অকলে আজি আমাৰ এই 5টা সমষ্টিৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত সকলো জাতি জনগোষ্ঠীয়ে আহি পেলাই আমাক সহায় কৰাৰ কাৰণে আমি BPF দলৰ হৈ পেলাই আপোনাৰ সকলোকে প্ৰথমতে মই নমস্কাৰ জনাইছোঁ, ৱেলকাম জনাইছোঁ যে আমি দলে বলে আজি একেলগে গোসাইগাঁও সাব ডিভিজন অফিসত বা ইলেকশন অফিসত আমি 5টা সমষ্টিৰ একেলগে আমি মনোনয়ন পত্ৰ দাখিল কৰিম। মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত আপোনালোকে নিশ্চয় নিজৰ নিজৰ প্ৰাইমাৰীত আপোনালোকে যাব পাৰিব আৰু অহাকালিৰ পৰা আমাৰ প্ৰাইমাৰী যিকোনো আমাৰ সমষ্টিৰ লিডাৰসকলে আপোনালোকৰ লগত যাই পেলাই ভালকৈ আলোচনা কৰিব। আগন্তুক 4 এপ্ৰিলত যেটো নিৰ্বাচন হ'ব ইয়াৰ কৌশল কেনেকুৱা হ'ব আৰু আজি গুমা সমষ্টি বা শ্ৰীৰামপুৰ সমষ্টি বা চৰাইবিল সমষ্টি বা জমদুৱাৰ সমষ্টিত বিভিন্ন প্ৰাৰ্থী আছে, UPPLৰ আছে, BJPৰ আছে, হয়তো ইয়াৰ ইউটিউবাৰো থাকিব পাৰে বা অনাবৰৰ কেণ্ডিডেট থাকিব পাৰে। ইয়াৰ মাজতে আপোনালোকক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আজি যেটো 5টা মনোনয়ন পত্ৰ 5টা সমষ্টিৰ মনোনয়ন পত্ৰ দাখিল কৰিব, এই 5টাও আমাৰ জয়ী হৈ পেলাই আহিব লাগিব। এইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। আমি আশাবাদী 5টা সমষ্টিৰ ভিতৰত 5টাও BPF দলে জিকিব।